নমস্কাৰ। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দীঘলী চাপৰিত বন্য হস্তীয়ে চলাইছে সন্ত্ৰাস। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা নিশাৰ ভাগত অহা 10-15 জনীয়া হাতীৰ জাকে ভাঙিছে মানুহৰ বাসগৃহ, তহিলং কৰিছে খেতিপথাৰ। যোৱা নিশা দীঘলী চাপৰিৰ মুছলিমউদ্দিন আলীৰ নামৰ লোকজনৰ বাসগৃহত বন্য হস্তীয়ে আক্ৰমণ কৰি বাসগৃহ ভাঙি পেলোৱাত পৰিয়ালটোৱে বিচনাৰ তলত সোমাই কোনোমতে প্ৰাণ ৰক্ষা কৰে। বন্য হস্তীৰ জাকটোৱে গাঁওখনৰ বহু লোকৰ খেতিপথাৰৰ খেতি খেচিকুলি তহিলং কৰাৰ লগতে তামোল গছ পৰ্যন্ত ভাঙি পেলায়। অঞ্চলটোত বন্য হস্তীৰ উপদ্ৰৱ অব্যাহত আছে যদিও বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট। হাতীয়ে আমাক বহুত উৎপাত কৰি আছে। হাতীৰ কাৰণে খুব নোৱাৰোঁ, খেতি পথাৰ কৰিব নোৱাৰোঁ। খেতি পথাৰ যি কৰিছিলোঁ অলপ চব মানে হাতীৰ কাৰণে ৰাখিব নোৱাৰোঁ। এতিয়া মানে ধাৰ চাৰ কৰি খেতি পথাৰ কৰিছিলোঁ, এতিয়া হাতীয়ে চব খাই দিলে। গতিকে থকা ঘৰটোও ভাঙি চাঙি শেষ কৰি দিলে। আমি পলাব নোৱাৰিলোঁ, ঘৰৰ চাঙৰ তলত সোমাই আছিলোঁ। পিছত ৰাইজে খুব গম পাই হাতী খেদিলে। খেদাৰ পিছতহে আমি ঘৰৰ পৰা ওলাবলৈ অলপ শক্তি পালোঁ। তাৰপিছত আৰু এয়া ভাংচুৰ কৰিলে। এতিয়া খাবলগীয়াই নাই, চলিবতো ক'ৰ পৰা কৰিম, এইটো অলপ ৰাইজে অলপ চিন্তা ভাৱনা কৰি দিয়ক। ধান চান আছিলে, এতিয়া ধান চানো খাই শেষ কৰি দিলে। এতিয়া আপোনালোকে অলপ চাই চিন্তি কৰি দিয়ক।